मेन थांखियानो जाहैबाय गाहाय जोंनि बे दा कर्म बिरुद बा फेन डाउन माने जिल्ला हिसाबै गावबागाव ब्लकआव जोङो फेन डाउन खालामदों माने स्ट्राइक खालामदों जोङो जाहाथे सरकारा बे कर्म बिरुदनि गेजेरजोंनो जोंनि बे डिमान्ड बा दाबिफोरखौ जाहाथे सुफुंनानै होयो बेनि थाखायनो मैयानिफ्राय 12 नभेम्बरनिफ्राय 13 नभेम्बरसिम बे ब्लकआव माने फेन डाउन कर्म बिरुदल' जागोन आरो 14 15आवहाय माने खला बेच माने प्रटेस्ट जागोन गोसोम माने ड्रेसजों जोङो सरकारखौ नारसिनबावगोन बे कर्म बिरुदनि ब्लकआव आरो बेजोंबो जायाबा 18 19आव बे डिस्ट्रिक्ट लेभेलावहाय स्ट्राइक लाबावगोन आरो बेजोंबो जाबावाबा आरो जोङो स्टेट लेभेल देशफ्राव जोङो गिदिर जरदार भाबै बे धरना हाबाफारिखौ लागोन आरो जोंनि मेन थांखियानो जाहैबाय जोङो दा 17 18 बोसोरसिम बाहाय साख्रि मावबाय पिनाटि डिपार्टमेन्टआव कन्ट्राक्चुयेल बेसिसाव नाथाय मोनसेबो जोंनि बे आसाम सरकारनि बे जोंनि मानगोनां गिबि मन्थ्रि बे हेमन्त बिश्व शर्मा सारनिसिम खावलायहरो जाहाथे जोंनि बे डिमान्ड खालामनायफोरखौ जाहाथे नायस'नो आरो साक्सेस खालामना होयो जोंनि मेन थांखिया जाहैबाय माने मान्थलि बे इंक्रिमेन्ट होनाया मा होनो बिदिखौ दरमा होनाया खम आरो इयारलि इंक्रिमेन्टखौबो जोंनो होआखै आरो मोनसेया जाहैबाय 60 बोसोर बैसोसिम जोङो साख्रि मावनो हानायनि थाखाय माने निजुक्ति खालामनांगौ आरो बे रेगुलार साख्रिआवलाफोर जेरेखम माने HRC हिउमेन रिसोर्स पलिसि जे डिपार्टमेन्ट दङ अल इन्डिया बेहाय माने जोंनोबो कन्ट्राक्चुयेल बेसिसाव बे हिउमेन रिसोर्स बेखौ जोंनोबो सुबिदाखौ नांगौ आरो जेरेखम जोङो एक्सिडेन्टेल माबा मोनसे जायोबा जोंहा जेबो प्रफिट गैया जेरै सरकारा निर्देश होयो बिदिल' जोङो एकदम खामानिखौ अफिस खामानिखौ मावफुंनांगौ जायो नाथाय फेसिलिटिया गैया जों बेनि थाखायनो दिनै आसाम नाङैनो बे पिनाटि डिपार्टमेन्टआव जिमान कन्ट्राक्चुयेल एमप्लयि दङ बेखौ ज' लोगो नांनानै बे कर्म बिरुद खामानिखौ जों मावगासिनो दं आरो जोङो निस्सय बे जिल्ला लेभेलसिम डिस्ट्रिक्ट लेभेलसिम जुदि बे धरना खाजरखौ आरो ग्रहन खालामाबा जोङो आसाम नाङैनो दिसपुर लेभेलसिम जोङो बे धरना खारज'खौ हाबाफारिखौ जोङो आरो गोख्रोंनिफ्राय गोख्रोंसिन खालामलांगोन মূল দাবিটো হৈছে আমালোকৰ যিটো এতিয়া গভৰ্ণমেণ্টে যিটো আমাৰ ন্যূনতম চেলাৰী দি আছে আমাৰ GRS বিলাকৰ ধৰি লওক 18,000 চেলাৰী হয় আৰু আমাৰ GRS GPC তেওঁলোকৰ সমানে চেলাৰী কম্পিউটাৰ অপাৰেটৰ তেওঁলোকৰ সমানে চেলাৰী আৰু আমাৰ এইবিলাকৰ 25,000 তো আমি কৈছোঁ যে চৰকাৰে যিহেতু 8 পে কমিশ্যন লৈ আহি আছে হয় না নহয় তো আমি ইমান কম চেলাৰীত ইমান দিন ধৰি আজি সুদীৰ্ঘ 16-17 বছৰ ধৰি আমি ডিপাৰ্টমেণ্টত কাম কৰি আহি আছোঁ ৰাজ্যক কৰি আছোঁ আপোনালোকে গম পাইছে আমি যোৱা যিবিলাক ইমাৰ্জেঞ্চি ডিউটি ধৰি লওক আমাৰ ইলেকশ্যনৰ পৰা আদি কৰি কোভিড ডিউটি আৰু তেনেকুৱা বহুত ধৰণৰ ডিউটি আমাক দিন ৰাতি চৰকাৰে গুৰু খাটন খাটাই কষ্ট কৰাই আছে কিন্তু আমাৰ চেলাৰীৰ প্ৰতি আৰু আমাৰ যে আমাৰ ফেমিলি আছে পৰিয়াল আছে তেওঁলোক চৰকাৰে এইবিলাক কথা নাভাবে সেইকাৰণে আমি কৈছোঁ চৰকাৰক যে আমাৰ GRS GPC এই কম্পিউটাৰ পৰা যিমান চেলাৰী আমি কৈছোঁ আমাৰ চেলাৰীৰ ওপৰত ডাইৰেক্টলি চৰকাৰে 30,000 টকা এড কৰি দিব লাগে এইটো আমাৰ 1 নম্বৰ মূল দাবী 2 নম্বৰ দাবীটো হৈছে আমি কৈছোঁ চৰকাৰক যে যিহেতু প্ৰত্যেক বছৰে যিকোনো অসম চৰকাৰৰ যিবিলাক ৰেগুলাৰ চাকৰি আছে তেওঁলোকৰ কিবা এটা ইনক্ৰিমেণ্ট হয় আমি কৈছোঁ আমাৰো ইনক্ৰিমেণ্ট ব্যৱস্থাটো যিটো চৰকাৰে আগতে দিছিল আমাক 10% সেইটো আমি কৈছোঁ প্ৰত্যেক বছৰে যেনে এইটো মানে প্ৰত্যেক বছৰে 10% দিব লাগে এনেকৈ 2-3 বছৰ গেপ কৰি হঠাৎ 5 বছৰ পিছত দিল 10% এনেকুৱা নহয় আমি কৈছোঁ প্ৰত্যেক বছৰে বছৰে আমাৰ 10% ইনক্ৰিমেণ্ট কৰি যাব লাগে গভৰ্ণমেণ্টে আৰু 3 নম্বৰ দাবীটো হৈছে আমাৰ যিটো আমি এতিয়া আমি কৈছোঁ গভৰ্ণমেণ্টক যে আমাৰ চাকৰিটো যদিও বা নিয়মীয়াকৰণ কৰিব নোৱাৰে তেনেহ'লে আমি কৈছোঁ যে আমাক জব ছিকিউৰিটি দিয়ক 60 বছৰৰ জব ছিকিউৰিটি দিলে আমি এইখিনিতে আমি সন্তুষ্ট যেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত দিছে ষ্টেট গভৰ্ণমেণ্টে আৰু 4 নম্বৰটো হৈছে আমাৰ যিটো HR পলিচি যিকোনো চৰকাৰী চাকৰিয়াবিলাকৰ যিটো HR পলিচি তেওঁলোকে সা সুবিধাবিলাক লাভ কৰে সেইখিনি ন্যূনতম আমাক সা সুবিধাখিনি দিলে আমি সেইখিনিতে ছেটিছফাই এইখিনি লৈ আমাৰ ধৰি লওক অৱস্থান কাৰ্যসূচী চলি আছে যোৱা 12-13 তাৰিখৰ পৰা কৰ্মবিৰতি লৈ আছোঁ ব্লক লেভেলত ইয়াৰ পিছত আমাৰ আছে 14-15 তাৰিখত আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আমি ক'লা বেজ পৰিধান কৰি ব্লক লেভেলতে হ'ব এইটো ডিষ্ট্ৰিক্ট লেভেলতো হ'ব তাৰপিছত আমি যদি চৰকাৰে যদি ইয়াৰ পিছতো যদি কোনো ধৰণৰ যদি আমাক কোনো ধৰণৰ মানে হেৰি নকৰে
মানে সন্মান আমাৰ আন্দোলনৰ প্ৰতি যদি কোনো ধৰণৰ সন্মান নিদিয়ে তেনেহ'লে আমি অহা 18-19 তাৰিখত আমি ডিষ্ট্ৰিক্ট লেভেলত কৰিম। হয়তো ইয়াৰ পিছত আকৌ আমাৰ যদি 18-19 তাৰিখ যোৱাৰ পিছতো চৰকাৰে যদি আমাৰ দাবীবোৰ যদি ফুলফিল নকৰে তেনেহ'লে আমাৰ ডিষ্ট্ৰিক্ট লেভেল যিমান অল অসমৰ ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে আমাৰ ষ্টেট লেভেল কমিটিৰ লগত আলোচনা কৰি হয়তো আমি নেক্সট আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী আমাৰ ল'ব পাৰে আৰু কি এইখিনি আমাৰ মূল